हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस मैं गई आसो शहीद स्मारक क्षेत्र भिडिओ चाइसे आपनालोके। तो मोर लगत बा থাকিব मा থাকিব मोर बिकी भाई থাকিব और मोर सिस्टार मामाहतर। तो गोटेखिनि आपनालोকক देखुवाई आसो तारे शांतिमय जगह और इतिहासबोर आपनालोকক कम। बाकी भिडिओটো शेषলৈকে চাই থাকিব गाइस। तो गाइस এতিয়া যাব ওলাইছো আৰু ইহতেও আহি পালে, এই চাব পাৰে ইহতে আহি পালে, মা আহি পোৱাই নাই। ঐ নাহে কিয় জলদি उबेर माता आसा। तो आमी माने कम दामी ब्लगार तो उबेरत যাব লাগব, পয়সা পাতি নাই কি কৰিম গাইস। আৰু আমি এনেকে সাংসাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰি জুবিনদাৰ গান শুনি বাস আৰু আহি পালো শহীদ স্মাৰক পথ। ইমান জাম গাইস, আজি সানডে ন। তো আজি সানডে কাৰণে বহুত বেছিয়ে মানুহ আৰু ইমান মানুহ তাৰমানে চাব পাৰে আপোনালোকে, বহুত বেছি আপোনালোকে মোৰ পিছফালে চাব পাৰে। এইটো শহীদ প্ৰণামো তোমাক। তো ইয়াতে বৰ্তমান আহি পাইছোঁ আৰু ভিতৰৰ নাজাৰাবোৰ আপোনালোকক দেখুৱাবৰ কাৰণে পূৰা চেষ্টা কৰিম গাইজ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইমান মানুহ দেখিছেনে, পূৰা লাইন পাতিব লগা হৈছে, ইমান মানুহ গাইজ। আৰু ময়ো এনেকৈ লাইনত খাৰা হৈছোঁ, দাদাহঁতে এনেকৈ চেক কৰে, মানে ভিতৰত বস্তু একো আনিব নিদিয়ে, কাৰণ পৰিৱেশটো নষ্ট হ'ব ন, সেইকাৰণে মানে ভিতৰত একোৱে বস্তু আনিব নিদিয়ে। সোমে কি আপোনালোকে প্ৰথমতে এইটো ইয়াতে এনেকৈ এটা নদী টাইপৰ, কি বুলি কয় এইটো মানে বিল, আৰু এইখন বিল। তো পানীবোৰ জমা হৈছে ইয়াতে, আৰু কাষতে এইটো মিউজিয়ামটো য'ত মূৰ্তিসমূহ ৰাখি থোৱা হৈছে। আৰু ধুনীয়াকৈ ভূপেন দাৰ গান বজি আছে ধুনীয়াকৈ। আৰু আমি ওপৰৰ ফালত গৈ আছোঁ এইটো গাইছ। আৰু চিকিউৰিটি গাৰ্ডে ক'লে চেণ্ডেলযোৰ খুলি যাব, তো ভিতৰত চেণ্ডেলযোৰ খুলি সোমাই গ'লো। আৰু ভিতৰত সোমাই এনেকুৱা এটা নাজাৰা পাব গাইছ, অসমৰ মেপ এখন আঁকাই আছে। মানে ইয়াতে লিখা আছে এইবিলাক যে কেতিয়া মানে যুদ্ধ হৈছিল, কেতিয়া ভাৰত স্বাধীন হৈছিল। তো সকলোখিনি মানে এনেকৈ পোষ্টাৰ মানে তুলি ৰাখিছে। মানে যিসকলে দেশৰ কাৰণে শ্বহীদ হৈছিল, তো সেইসকলক ইয়াতে এই মিউজিয়ামটোৰ ভিতৰত ৰাখি থোৱা হৈছে মূৰ্তিবিলাক। ইমান ধুনীয়া পৰিৱেশ, মানে চাফ চিকুণ, প্লাছ AC লগোৱা আছে। আৰু এনেকৈ আপোনালোকে কাৰ কেনেকুৱা মানে ক'ত ঘৰ, তো সকলোখিনি ডিটেইল কৰি দেখুওৱা আছে। আৰু এইবিলাক মানে হাতেৰে স্পৰ্শ কৰিব মানা কৰিছে। আৰু এনেকুৱা কিছুমান মানুহে ওপৰত এনেকৈ উঠি কেনে ওপৰ ফালে গৈ আছে। তো ওপৰৰ নাজাৰাবিলাকো আপোনালোকক দেখুৱাম, কিন্তু ভিডিঅ'টোত চাই থাকিব শেষলৈ। বৰ্তমান গাইজ ওপৰত উঠি আছোঁ আৰু আপোনালোক সকলোখিনি দৃশ্য দেখুৱাম। মোৰ লগত বিকি ভাই পিছফালে। মানুহ চাওকচোন গাইজ। তো এইখন দেখিছোঁ ভোজানলয়, আপোনালোকে চাব পাৰে, মই জুম কৰি দিছোঁ। তো যদি তাতে কিবা খাব পায় তেন্তে খাই লওঁ, বহুত ভোক লাগিছে, কাৰণ ঘূৰিলোতো অলপ। তাতে কিবা খাবি নেকি? বল তেনেহ'লে কিবা খাই লওঁ নেকি, যদি পাওঁ আৰু। ঠিক আছে গৈ। তো গাইছ ইয়াৰ পৰা নাজাৰাটো আৰু ধুনীয়া, চাব পাৰে আপোনালোকে, মস্ত লাগিছে ন, কিবা বহুতেই সুন্দৰ আৰু পৰিৱেশটো। তো ইয়াতে কিবা খাম বুলি ভাবিছিলোঁ, খাব নোৱাৰা। ভেজ ৰোল 80 টকা, বহুত মানে হাই কোৱালিটি লেভেলৰ, আমাৰ বাছ কি বাত নেইয়ে। তো ইয়াতে নাখাওঁ গাইজ, বাহিৰত খাই ল'ব লাগিব কিবা এটা, বহুত মেংগা হয় ইয়াৰে বস্তু। 80 টকাত আৰু ভেজ ৰোল খাব পাৰি নাই গাইজ, আপোনালোকে কওকচোন। 80 টকা গাইজ, সেইকাৰণে ইয়াতে নাখাওঁ, বাহিৰত গৈ কিবা খাম। তো গাইজ ভিতৰততো একো নাখালোৱে, বাহিৰত আহি ৰোড চাইড কিনাৰত কিবা কিবি খালোঁ। খাই উঠি লৈ এতিয়া বিন্দাছ যাব ওলাইছোঁ। বাকী নেক্সট ভ্লগত লগ পাম গাইজ। ভিডিঅ'টো ভাল লাগিছে যদি লাইক এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। বাই বাই গাইজ।